নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই 2019 চনৰ 7 জুলাইত হৈ যোৱা CTETৰ প্ৰশ্ন কাকত অসমীয়া বিষয়ৰ ওপৰত এই ভিডিঅ'টোত আলোচনা কৰিম। যিসকল পৰীক্ষাৰ্থীয়ে অসমীয়া বিষয়টো লেংগুৱেজ 2 হিচাপে লৈছে সেইসকলে প্ৰশ্ন নং 121ৰ পৰা 150 লৈকে প্ৰশ্নৰ উত্তৰকেইটা সমাধান কৰিব লাগিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকন বজাই দিব যাতে নতুনকৈ আপডেট হোৱা নতুন ভিডিঅ' আপোনালোকে পাই থাকে। প্ৰথমতে ইয়াত এখন গদ্যাংশ দিয়া আছে আৰু গদ্যাংশটোৰ প্ৰশ্ন নং 121ৰ পৰা 128 লৈকে সমাধান কৰিব লাগিব আৰু গদ্যাংশটো এনে ধৰণৰ। লিথুৱেনিয়াৰ সুদৃশ্য সমতল ভূমিত 1 নম্বৰ প্ৰায় 4000 হ্ৰদ আছে, 2 নম্বৰ প্ৰায় 400 হ্ৰদ আছে, 3 নম্বৰ 400 বৃহৎ হ্ৰদ আছে আৰু 4 নম্বৰ কোনো হ্ৰদ নাই। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ প্ৰায় 4000 হ্ৰদ আছে। 122 নৈসৰ্গিক শব্দটোৰ প্ৰত্যয় ভাঙি দেখুওৱা। 1 নম্বৰ নৈসৰ্গ যোগ 1, 2 নম্বৰ নৈ যোগ সৰ্গিক, 3 নম্বৰ ন যোগ সৰ্গ যোগ 1, 4 নম্বৰ নিসৰ্গ যোগ 1। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ নৈ যোগ সৰ্গিক, নৈসৰ্গিক। 123 কেতিয়াৰ পৰা কেতিয়ালৈ লিথুৱেনিয়াৰ স্বৰ্ণযুগ চলিছিল? 1 নম্বৰ চতুৰ্দশ শতিকাৰ পৰা 16শ শতিকালৈ, 2 নম্বৰ পঞ্চদশ শতিকাৰ পৰা 16শ শতিকালৈ, 3 নম্বৰ 16শ শতিকাৰ পৰা অষ্টাদশ শতিকালৈ, 4 নম্বৰ চতুৰ্দশ শতিকাৰ পৰা পঞ্চদশ শতিকালৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ চতুৰ্দশ শতিকাৰ পৰা 16শ শতিকালৈ। 124 দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত লিথুৱেনিয়াৰ 2.5 লাখ নাগৰিকক হত্যা কৰা হৈছিল নাইবা 1 নম্বৰ চাইবেৰিয়ালৈ নিৰ্বাসিত কৰা হৈছিল, 2 নম্বৰ যুদ্ধলৈ পুনৰ যাবলৈ বাধ্য কৰা হৈছিল, 3 নম্বৰ পোলেণ্ডলৈ নিৰ্বাসন দিয়া হৈছিল, 4 নম্বৰ বন্দী কৰা ৰখা হৈছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ চাইবেৰিয়ালৈ নিৰ্বাসিত কৰা হৈছিল। 125 বিংশ শতিকাৰ শেষৰ দশকটো আৰম্ভ হোৱালৈকে লিথুৱেনিয়াত কাৰ শাসন চলিছিল? 1 নম্বৰ ছোভিয়েট ইউনিয়নৰ, 2 নম্বৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ, 3 নম্বৰ পোলেণ্ডৰ, 4 নম্বৰ ব্ৰিটিছসকলৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ ছোভিয়েট ইউনিয়নৰ। 126 লিথুৱেনিয়াত প্ৰচলিত মুদ্ৰাক কি বুলি কোৱা হয়? 1 নম্বৰ দিনাৰ, 2 নম্বৰ ইউৰ, 3 নম্বৰ পেছ, 4 নম্বৰ ডলাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ ইউৰ। 127 কোন চনৰ শেষৰ ফালে লিথুৱেনিয়াই স্বাধীনতা লাভ কৰিছিল? 1 নম্বৰ 1944, 2 নম্বৰ 1990, 3 নম্বৰ 1991, 4 নম্বৰ 1918। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ 1991। 128 লেখকে বাছেৰে ভ্ৰমণ কৰা দেশখনৰ গয়া ৰাইজে ৰাজপথৰ কাষত কি বিক্ৰী কৰা লক্ষ্য কৰিছিল? 1 নম্বৰ এবিধ বনৰীয়া ফল আৰু কাঠফুলা, 2 নম্বৰ বনৰীয়া গাহৰিৰ মাংস, 3 নম্বৰ এলক নামৰ পহুৰ মাংস, 4 নম্বৰ হাৰেং চৰাই।
ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ এবিধ বনৰে ফল আৰু কাঠফুলা। ইয়াৰ পিছত আন এটি গদ্যাংশ দিয়া আছে আৰু গদ্যাংশটিৰ প্ৰশ্ন নং 129 পৰা 135লৈকে সমাধান কৰিব লাগিব আৰু গদ্যাংশটো এনেধৰণৰ। 129 হৈলেনে ক'ত কি কৰি আছে? 1 নম্বৰ পণ্ডিচেৰীত কম্পিউটাৰ বিজ্ঞান পঢ়ি আছে। 2 নম্বৰ আমেৰিকাত চিকিৎসা বিজ্ঞান পঢ়ি আছে। 3 নম্বৰ পণ্ডিচেৰীত চিকিৎসা বিজ্ঞান পঢ়ি আছে। 4 নম্বৰ আমেৰিকাত কম্পিউটাৰ বিজ্ঞান পঢ়ি আছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ পণ্ডিচেৰীত চিকিৎসা বিজ্ঞান পঢ়ি আছে। 130 তোলৈ চিঠি লিখা দিনচেৰেক পলম হ'ল। ৰেখাংকিত শব্দটোত দেশৰ প্ৰয়োগ হৈছে 1 নম্বৰ প্ৰত্যয়, 2 নম্বৰ খণ্ডবাক্য, 3 নম্বৰ সন্ধি, 4 নম্বৰ বিভক্তি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ খণ্ডবাক্য। 131 জকাইচুকীয়া গাঁও শব্দটোৰ অৰ্থ হৈছে 1 নম্বৰ নিজৰ উপজা ঠাই, 2 নম্বৰ একুণীয়া বা আওহতীয়া আৰু পিছপৰা, 3 নম্বৰ গাঁওখনৰ নাম, 4 নম্বৰ জাকৈ বা জকাইখনৰ দৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ একুণীয়া বা আওহতীয়া আৰু পিছপৰা। 132 উদ্ধৃত গদ্যাংশ এখন চিঠিৰ অংশ। এই চিঠিখন লিখোঁতাই কালৈ লিখিছে? 1 নম্বৰ হৈলেনলৈ, 2 নম্বৰ কণমানলৈ, 3 নম্বৰ মইনালৈ, 4 নম্বৰ পুতেকলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ কণমানলৈ। 133 চিঠি লিখোঁতা গৰাকীয়ে চিঠিখন পোৱাৰ দিনাই কিয় পঢ়া নাছিল? 1 নম্বৰ তেওঁৰ পুতেক আহি পঢ়ি দিয়ালৈ ৰৈ আছিল। 2 নম্বৰ চিঠিখন পোৱাৰ দিনা তেওঁ ঘৰত নাছিল। 3 নম্বৰ তেওঁৰ চশমাযোৰৰ আইনা এখন সুলকি পৰিছিল। 4 নম্বৰ তেওঁৰ লগত চশমাযোৰ নাছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ তেওঁৰ চশমাযোৰৰ আইনা এখন সুলকি পৰিছিল। 134 পৰীৰ দেশ বুলি কৈ কোন ঠাইৰ কথা বুজাইছে? 1 নম্বৰ আমেৰিকা, 2 নম্বৰ নিজৰ জকাইচুকীয়া গাঁওখন, 3 নম্বৰ জন্মভূমি, 4 নম্বৰ পণ্ডিচেৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ আমেৰিকা। 135 চিঠিখন কেতিয়া পাইছিল বুলি দফাটোত উল্লেখ কৰা হৈছে? 1 নম্বৰ ৰবিবাৰে, 2 নম্বৰ বৃহস্পতিবাৰে, 3 নম্বৰ মঙলবাৰে, 4 নম্বৰ শুক্ৰবাৰে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ শুক্ৰবাৰে। 136 লিখিত পাঠ এটা কেৱল উচ্চাৰণ কৰি পঢ়াটোৱেই পঠন নহয়, পঠনে সহায় কৰে। 1 নম্বৰ পাঠটোৰ অৰ্থ বুজাত, 2 নম্বৰ নতুন শব্দ সম্ভাৰ আৰু বাক্য গাঁথনি শিকাত, 3 নম্বৰ নতুন শব্দ উচ্চাৰণ কৰোঁতে হোৱা অসুবিধা দূৰ কৰাত, 4 নম্বৰ সুদক্ষ বক্তা হোৱাত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ পাঠটোৰ অৰ্থ বুজাত। 137 প্ৰাথমিক পৰ্যায়ত ছাত্ৰ-ছাত্ৰীক সিহঁতৰ মাতৃভাষাত শিকাবলৈ উৎসাহিত কিয় কৰা হয়? 1 নম্বৰ শ্ৰেণীকোঠাত স্বাভাৱিক পৰিৱেশ সৃষ্টি কৰিবলৈ, 2 নম্বৰ শিশুৱে অন্য ভাষাত বুজি নাপায় কাৰণে, 3 নম্বৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সৃষ্টিশীলতা বৃদ্ধি কৰিবলৈ, 4 নম্বৰ ছাত্ৰ-ছাত্ৰীবোৰৰ আঞ্চলিক ভাষাক উদগনি দিবলৈ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ শ্ৰেণীকোঠাৰ স্বাভাৱিক পৰিৱেশ সৃষ্টি কৰিবলৈ।
138 প্ৰথম মানৰ ভাষা পাঠ্যপুথি এখন কবিতা আৰু গল্পৰে আৰম্ভ কৰি তাৰ পাছত হে বৰ্ণমালা অন্তৰ্ভুক্ত কৰা হৈছে। এই ক্ষেত্ৰত তলৰ কোনটো পদ্ধতি ব্যৱহাৰ কৰা হৈছে? 1 নম্বৰ ঊৰ্ধ্বৰ পৰা নিম্ন পদ্ধতি, 2 নম্বৰ গঠনাত্মক পদ্ধতি বা নিয়মানুৱৰ্তী পদ্ধতি, 3 নম্বৰ পাঠ্যক্ৰম আধাৰিত পদ্ধতি, 4 নম্বৰ নিম্নৰ পৰা ঊৰ্ধ্ব পদ্ধতি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ ঊৰ্ধ্বৰ পৰা নিম্ন পদ্ধতি। 139 শুদ্ধ বাক্যটো বাছি উলিয়া। 1 নম্বৰ শিশুৱে অভিজ্ঞতাৰ এক ভাণ্ডাৰ লৈ বিদ্যালয়লৈ আহে। 2 নম্বৰ শিশুবোৰ বিদ্যালয়লৈ আহোঁতে সিহঁত উকা ফলিৰ দৰে হৈ থাকে। 3 নম্বৰ শব্দৰ তালিকা মুখস্থ কৰোৱাই ছাত্ৰ-ছাত্ৰীক ভাষা শিকোৱা উচিত। 4 নম্বৰ প্ৰথম মানৰ ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী একেবাৰেই নাজানে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ শিশুৱে অভিজ্ঞতাৰ এক ভাণ্ডাৰ লৈ বিদ্যালয়লৈ আহে। 140 শিশুৱে নিজৰ প্ৰথম ভাষাটো দেশ। 1 নম্বৰ অনুকৰণ কৰে, 2 নম্বৰ আহৰণ কৰে, 3 নম্বৰ জোৰকৈ শিকে, 4 নম্বৰ শিকে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ আহৰণ কৰে। 141 তলত দিয়া কোনটো গ্ৰহণ ক্ষমতাৰ অন্তৰ্গত? 1 নম্বৰ শ্ৰৱণ আৰু পঠন, 2 নম্বৰ পঠন আৰু লিখন, 3 নম্বৰ পঠন আৰু কথন, 4 নম্বৰ শ্ৰৱণ আৰু কথন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ শ্ৰৱণ আৰু পঠন। 142 বিশেষণ বুজাবলৈ গৈ শিক্ষকে ছাত্ৰ-ছাত্ৰীক সিহঁতৰ অন্ততঃ এটাকৈ গুণৰ বিষয়ে ক'বলৈ দিছে আৰু তাৰ পাছত বিশ্লেষণৰ সংজ্ঞা ভাঙি ধৰিছে। এই পদ্ধতিটো হৈছে 1 নম্বৰ নিৰ্গণাত্মক পদ্ধতি বা বিয়োগ পদ্ধতি, 2 নম্বৰ সম্পূৰ্ণ শাৰীৰিক সঁহাৰি পদ্ধতি, 3 নম্বৰ নিমজ্জন পদ্ধতি, 4 নম্বৰ আগমনাত্মক পদ্ধতি বা সংযোগ পদ্ধতি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ আগমনাত্মক পদ্ধতি বা সংযোগ পদ্ধতি। 143 কোনটো ভাষা আনুষ্ঠানিক পৰিৱেশত শিক্ষকৰ সহায় লৈ শিকা হয়? 1 নম্বৰ দ্বিতীয় ভাষা, 2 নম্বৰ মাতৃভাষা, 3 নম্বৰ ঘৰুৱা ভাষা, 4 নম্বৰ প্ৰথম ভাষা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ দ্বিতীয় ভাষা। 144 শিক্ষকে বাস্তৱ বস্তু কিছুমান দেখুৱাই নাবালক শিকাৰুক নতুন শব্দ শিকাইছে। শিক্ষক গৰাকীয়ে এনে কৰাৰ কাৰণ হ'ল 1 নম্বৰ এনে কৰিলে শুদ্ধকৈ বানান শিকিব পৰা যায়, 2 নম্বৰ এনে কৰিলে শিকাৰুৱে বাস্তৱত দেখা বস্তুটো আৰু ভাষাত কোৱা শব্দটো সম্পৰ্কিত কৰিব পাৰে, 3 নম্বৰ নাবালক শিকাৰুবোৰ বিমূৰ্ত শিকন গ্ৰহণ কৰিব নোৱাৰে আৰু সেই মূৰ্ত বস্তু একোটাই সিহঁতক শিকিবলৈ সহায় কৰে, 4 নম্বৰ নতুন শব্দসম্ভাৰ কেৱল বাস্তৱ বস্তু দেখুৱাই শিকাব পাৰি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ এনে কৰিলে শিকাৰুৱে বাস্তৱ দেখা বস্তুটো আৰু ভাষাত কোৱা শব্দটো সম্পৰ্কিত কৰিব পাৰে। 145 ভাষাৰ পাঠ্যক্ৰমত সাহিত্য অন্তৰ্ভুক্ত কৰা উচিত কাৰণ 1 নম্বৰ ই শিকাৰুক সমালোচনাত্মক হোৱাত সহায় কৰে, 2 নম্বৰ
নিৰ্ধাৰিত পাঠ্যক্ৰমৰ বোজা কম কৰাত ই সহায় কৰে। 3 নম্বৰ ছাত্ৰ ছাত্ৰীক নতুন শব্দ শিকাত ই সহায় কৰে। 4 নম্বৰ শুদ্ধ ভাষা শিকা আৰু শিকাৰ ক্ষেত্ৰত ই এক মাধ্যম। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 4 নম্বৰ। শুদ্ধ ভাষা শিকা আৰু শিকোৱাৰ ক্ষেত্ৰত ই এক মাধ্যম। 146 ভাষাৰ শ্ৰেণী এটাত সাধু কথনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কাৰণ এই কাৰ্যই 1 নম্বৰ মনোৰঞ্জনৰ ভাল এটা উৎসৰূপে কাম কৰে। 2 নম্বৰ শিক্ষকজনক আৰাম কৰিবলৈ সুবিধা দিয়ে। 3 নম্বৰ সামগ্ৰিকভাৱে ভাষাটো উপস্থাপন কৰে। 4 নম্বৰ আদৰ্শ বা নীতি শিকায়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 3 নম্বৰ সামগ্ৰিকভাৱে ভাষাটো উপস্থাপন কৰে। 147 চতুৰ্থ মানৰ ছাত্ৰ ছাত্ৰীক শিক্ষকে এটা বিষয়ৰ ওপৰত নিজা ধৰণে লিখিবলৈ উৎসাহিত কৰিব পৰাকৈ বিষয়টো কেনে হোৱা উচিত? 1 নম্বৰ ৰাষ্ট্ৰীয় সংহতি। 2 নম্বৰ ব্যক্তিগত জীৱন। 3 নম্বৰ পৰিৱেশজনিত বিষয়। 4 নম্বৰ সামাজিক বিষয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 2 নম্বৰ ব্যক্তিগত জীৱন। 148 আনুষ্ঠানিক ধৰণে ভাষা শিকাৰ ক্ষেত্ৰত তলত দিয়া কোনটো অন্তৰ্ভুক্ত কৰা হয়? 1 নম্বৰ ঘৰুৱা পৰিৱেশ। 2 নম্বৰ ভাষা শিক্ষণ কেন্দ্ৰ। 3 নম্বৰ বিদ্যালয়। 4 নম্বৰ ভাষা পৰীক্ষাগাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ ঘৰুৱা পৰিৱেশ। 149 ইতিমধ্যে পঢ়া গল্প এটা পুনৰ পঢ়িবলৈ দি শিক্ষকে ছাত্ৰ ছাত্ৰীক তলত দিয়া কোনটোৰ মূল্যায়ন কৰে? 1 নম্বৰ বোধশক্তি। 2 নম্বৰ উচ্চাৰণ। 3 নম্বৰ বানান। 4 নম্বৰ স্মৰণ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ বোধশক্তি। 150 তলত দিয়া কোনটো লিখাৰ লগত জড়িত অসুবিধা? 1 নম্বৰ ডিছগ্ৰাফিয়া। 2 নম্বৰ ডিছকেলকুলিয়া। 3 নম্বৰ ডিছফৰিয়া। 4 নম্বৰ ডাইলেক্সিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1 নম্বৰ ডিছগ্ৰাফিয়া। ধন্যবাদ।